Hello guys, welcome back to my channel MS Blog. জয়ৰ ধাৰাবাহিকতা অব্যাহত ৰাখিলে এমআৰ লায়ন্সে হয় মই আলোচনা কৰিম ইন্দু গ্ৰুপ অফ কোম্পানী দ্বাৰা আয়োজিত কেচিচি দ্বাৰা পৰিচালিত কয়াগুছিত চলি থকা কেপিএল টি10 ক্ৰিকেট লিগৰ বিষয়ে আজি এখন মেচ আছিল মেচখন অনুষ্ঠিত হৈছিল এমআৰ লায়ন ভাৰ্সাস কয়াগুছি চেন্ট্ৰেল তো আজিৰ মেচখনৰ বিষয়ে সবিশেষ আলোচনা কৰিম প্ৰত্যেক দিনৰ নিচিনাই মোৰ লগত আছে কয়াগুছিৰ যুৱক তথা খেলুৱৈ ৰহমালী তো আজিৰ মেচখনত কয়াগুছি চেন্ট্ৰেলে প্ৰথমে বেটিং কৰি 108 ৰানৰ লক্ষ্যবন্তি দিয়ে তো এমআৰ লায়ন্সে 9 অভাৰ 3 বলত বিজয় সাব্যস্ত কৰে কি ক'ব আজিৰ মেচখন আসলতে এতিয়া মই যোৱাকালি যিখন ভিডিঅ' বনাইছিলোঁ মই তাতে কৈছিলোঁ যদি কয়াগুছি চেন্ট্ৰেলে যদি বলিং লাইনআপ আৰু বেটিং লাইনআপ যদি ভাল কৰে মোৰ মতেদি এমআৰ লায়ন্সৰ লগত জিকিবৰ কাৰণে মানে পৰ্যায়ত আহিব বুলি মোৰ সম্ভৱত কিয়নো দুখন খেল অলৰেডি কয়াগুছি চেন্ট্ৰেলে হাৰিলে কিন্তু আপুনি চাব পাৰে সেই সূত্ৰেদি যদি আপুনি চায় তেনেহ'লে আপুনি চাওক কয়াগুছি চেন্ট্ৰেলে কিন্তু আজি খুব ধুনীয়া খেলিছে মানে কয়াগুছি চেন্ট্ৰেলৰ এটা টাৰ্গেট আছে যে কয়াগুছি চেন্ট্ৰেলে ইহঁতৰ এটা টাৰ্গেট আছে যে আমি 108 ৰান বা 110 ৰান যদি এটা টাৰ্গেট দিওঁ সেই টাৰ্গেটত আমি বলিং লাইনৰ পৰা বেকআপ দি কিনে আজিৰ খেলখন জিকিব পাৰোঁ বুলি এটা টাৰ্গেট থাকে চবৰে সব টিমৰ এটা টাৰ্গেট থাকে বলিঙৰ ওপৰত এটা নিৰ্ভৰশীল মানে সব টিমে তো সেই কথা যদি আপুনি চায় খুব ধুনীয়া যদি তাতে আপুনি চাব যায় প্ৰথমে বেটিং কৰি কিন্তু কয়াগুছি চেন্ট্ৰেলে 108 ৰান লক্ষ্য এটা দি দিলে এমআৰ লায়ন্সক তাৰপিছত তাৰ বিপৰীতে আপুনি চায় তেনেহ'লে 108 ৰানৰ লক্ষ্যৰ বিপৰীতে কি ধৰণে বল কৰিব লাগিব কাক ক'ত বলিং দিব লাগিব সেইখিনি কথা কিন্তু কয়াগুছি চেন্ট্ৰেলৰ দলৰ প্ৰতি খুব ভালকে জানে তাৰপিছত মই আপোনাক এজন খেলুৱৈৰ কথা কৈছিলোঁ শাহজাহান আলী আহমেদ দেখোন আপুনি শাহজাহান যদি আপুনি চাব গ'লে শাহজাহান আলীৰ নেতৃত্বত আজি কিন্তু মানে খুব এখন সুন্দৰ খেল ইহঁতে খেলিলে তাৰ নেতৃত্বত মানে শাহজাহান আলী তুলনামূলকভাৱে দুইটা দলে সমান সমান খেল খেলিছে কিন্তু হয়তো মানে অলপ ফিল্ডিং মিছ বা কেচ মিছৰ বাবে হ'ব পাৰে এইখিনি খেল এখনত হৈ যায় কিন্তু আপুনি চালে শাহজাহান আলী যিখন খেল আজি খেলত যিখন কেচ চেৰিলে আপুনি চাওক তাতে কিন্তু শাহজাহান আলীটো অলপো নাই যিখিনি লাইট চকুত পৰিলে লাইটৰ কাৰণে কেচখন মিছ হ'ল সেই কেচ মিছৰ পিছত আৰু তাৰ পিছত আৰু এখন বাউণ্ডাৰী কেচ মিছ হ'ল যোনখন কেচ নেকি 8 বলত 19 ৰান এনেকুৱা লগা আছিল সেই টাইমত কিন্তু ৰাকিব দেৱানে যিটো কেচ মিছ কৰিলে সেই কেচ মিছৰ পৰা কিন্তু আপুনি চাব গ'লে খেল আজি কিন্তু ওলাই গ'ল বলিং লাইনটো খুব ভাল যেতিয়া 9 বলত নেকি 10 বলত 19 ৰানৰ প্ৰয়োজন আছিল তেতিয়া হয়তো বাউণ্ডাৰী কেচ এটা মিছ কৰে তাৰ লগতে কেচ মিছ কৰাৰ লগতে 4 হৈ যায় 4 ৰান হ'ল 4 ৰান যদি আপুনি চাই আজি আমিনুল দেৱালে কিন্তু সুন্দৰ বলিং কৰিছে হয় 2 অভাৰ বল কৰি কিনে 5 ৰান দি কিনে 2 উইকেট দখল কৰিছে কেপিএল টি10 ৰ কাৰণে কিন্তু খুব ডাঙৰ কথা 2 অভাৰত 5 ৰান দি কোনো এজন খেলুৱৈ কি জিনে নাই মোৰ মতেদি সেইকাৰণে মই কৈছো যে হয় দুইটা দলে তুলনামূলকভাৱে ভাল খেলিছে কিন্তু হয়তো ইফাল সিফাল হৈছে খেলটো মানে হয়তো ফিল্ডিং বা কেচৰ মিছ কৰাৰ বাবে তাৰপিছত আপোনাৰ এলামক যদি চাই এলামে খুব ধুনীয়া বল কৰিছে 2 অভাৰত আপোনাৰ তেখেতে 26 ৰান দিয়ে উইকেট দখল কৰিছে মই কৈছো এইখন খেলপথাৰত আপোনাৰ এভাৰেজ 15-20 কে এজন খেলুৱৈ বলিং লাইনত দিয়ে মানে তাৰ ক্ষেত্ৰত যেহেতু সৰু ফিল্ড সেইকাৰণে মানে বাউণ্ডাৰী বেছি হয় তাৰ বিপৰীতে আমাৰ এমআৰ লায়ন্সৰ খেলুৱৈসকলে কিন্তু সুন্দৰ মানে বলিং লাইন খুব সুন্দৰ কৰিছে কিন্তু আপুনি চাই এমআৰ লায়ন্সে ভাল খেলিছে কিন্তু হয়তো আগৰ যে এমআৰ লায়ন্স হয়তো 108 ৰান এমআৰ লায়ন্সে মানে এনেকৈ ল'ব লাগিছিল হয়তো আগৰ তুলনাত মই কৈছো কিন্তু এমআৰ লায়ন্সে আজি মানে কয়াগুছি চেন্ট্ৰেলৰ সন্মুখত মানে অলপ হ'লেও মানে মই কৈছো মই আপোনাৰ আৰু এখন ভিডিঅ'ত মই কৈছিলো এমআৰ লায়ন্সে মানে শীৰ্ষত আছে বৰ্তমান পইণ্ট টেবুলৰ শীৰ্ষত আছে এমআৰ লায়ন্স আছে শীৰ্ষত 7 নম্বৰত আছে কয়াগুছি চেন্ট্ৰেল কিজিনি হিটো এটা মনোভাৱ হ'ব পাৰে আমি হাৰিলেও জিকিলো আমাৰ একো নহয় বুলি এটা মনোভাৱ আহিব পাৰে কিন্তু সেইখিনি বস্তু যদি চাই মনোভাৱ সেইটো নহয় একচুৱেলি খেলুৱৈসকলৰ আজি আমি দেখিছো যিহেতু আপুনি চাইছে খেলুৱৈসকলৰ কিন্তু দুগুণ উল্লাসেৰে থাকে খেলপথাৰত মেনেজমেণ্টৰ পৰা আৰম্ভ কৰি আপুনি চাই খেলুৱৈসকল মেনেজমেণ্টৰ দুগুণ উল্লাস আজি খেলত কিন্তু আপুনি চাব দুটা দলৰ খেলুৱৈসকলৰ যি পৰিচালক আছে যদি আপুনি চাই
খেলুৱৈসকলৰ পৰিচালক যে আছে আপোনাৰ দুইটা দলৰ সুন্দৰ দেখা গৈছে যি আপোনালোকে যদি এমএছ ব্লগত লাইভ চাইছে টিম মেনেজাৰ যদি চাই খুব কিন্তু সুন্দৰ আপুনি যদি চাই হা মানে পৰিচালক কিন্তু সুন্দৰ আজি উল্লাস হৈছে খেলখনত দুটা দলৰ অলপ কথা বতৰা পাতিছে খেলুৱৈসকলৰ লগত খেল পৰিচালনা যিখন আছে মানে যিসকলে দলপতি তাৰপিছত আপোনাৰ দলৰ যোন মেনেজমেন্ট আছে তেখেতসকলে কথা পাতিছে দুটা দল খুব ভাল লাগিছে আজি খেলখন চাই কিনে কিন্তু আপোনালোকেও চাইছে বস্তুটো ফিল্ডত কেনেকৈ মেনেজমেন্টে কি কৰিছে যদি আপোনালোকে এমএছ ব্লগত খেলাখন লাইভ চাইছে বা ফিল্ডত আহি খেলাখন লাইভ চাইছে তাৰ বিপৰীতে আপুনি চাই আজিৰ খেলত কিন্তু আপোনাৰ মৃদুল বৰ্মনে কিন্তু 22 বলত কিন্তু 47 ৰান কৰিলে কিন্তু তাৰ বিপৰীতে আপোনাৰ সানি দিলে কিন্তু খুব কম ৰান কৰিব পাৰিলে এই বাকি আৰু কেইজনমান খেলুৱৈ আছে আপোনাৰ অনুপালিয়ে কিন্তু 6 বলত 22 ৰান কৰি আজিৰ খেলৰ কিন্তু হিৰো আজিৰ খেলৰ হিৰো অনুপালি যেটো সময়ত কিন্তু এমআৰ লায়ন্স এটা পৰ্যায় হৈছিল যে কয়েকজন সেন্ট্ৰেল কিন্তু মেচখন ওলাই গৈছিল কয়েকজন সেন্ট্ৰেলৰ হাতত সেই সময়ত কিন্তু আপোনাৰ অনুপালিয়ে 6 বলত 22 ৰান কোবাই কিনে কিন্তু খেলখন এমআৰ লায়ন্সৰ হাতলৈ আনি দিলে এটা সময়ত কিন্তু ওলাই গৈছিল আপুনি লাষ্ট 2 ওভাৰত আপোনাৰ ৰান লগা আছিল 23 মান তাৰপিছত আপোনাৰ লাষ্ট 8 বলত 19 ৰান লগা আছিল এইখিনি সময় যদি আপোনাৰ এই খেলখন যদি অনুপালি যদি মানে উঠাই নাহিলে হয় এই অনুপালিয়ে 6 আৰু 4 যদি নালাগিল হয় তাহলে আজি খেল কিন্তু ওলাই গৈছিল সম্ভৱতঃ মোৰ মতে হয় এতিয়া আমি আলোচনা কৰিম অহাকালি এখন মেচ আছে তো তাৰ আগতে মই এমআৰ লায়ন্সক অভিনন্দন জনাইছো আৰু কয়াগছি চেণ্ট্ৰেলক অহা খেল ভাল কৰিব বুলি তাৰ আশা ৰাখিছো হয় অহাকালি মেচৰ বিষয়ে আলোচনা কৰোঁ তো অহাকালি এখন হাই ভোল্টেজ মেচ আছে তো আপোনালোকে দিনৰ দুপৰীয়া 2 বজাৰ পৰা এমএছ ব্লগত লাইভ চাব পাৰিব তো অহাকালি মেচখন আছে এমচি ব্লাষ্টাৰ ভাৰ্চাছ এমজেআৰ সুপাৰ কিংছ হয় এমজেআৰ সুপাৰ কিংছ এতিয়া লৈকে 3খন মেচ খেলিছে তাৰে এখনতো জয়ী হ'ব পৰা নাই তো এমচি ব্লাষ্টাৰে 3খন মেচ খেলিছে 3খন মেচ খেলি এখনত জয়ী হৈ আহিছে আৰু দুখনত পৰাজয় বৰণ কৰিছে এই ক্ষেত্ৰত অহাকালি মেচৰ বিষয়ে ৰহমালি এতিয়া অহাকালি খেলৰ বিষয়ে মানে ক'ব গ'লে যদি খেলত কেপিআৰ টি10ত যদি নকআউট পৰ্যায়লৈ যাবলৈ তেনেহলে অহাকালি যোনখন খেল আছে এমজেআৰ ভাৰ্চাছ এমচি ব্লাষ্টাৰ তেতিয়াহ'লে আপুনি অহাকালি খেলখনত দুটা টিমে কিন্তু জিকিবৰ কাৰণে ট্ৰাই কৰিব যিকোনো এটা জিকিব অত্যন্ত দৰকাৰ কিন্তু আপুনি চাব গ'লে ইহঁতে এমজেআৰে কিন্তু বাৰ মুখ থাকে আছে যদি আপুনি কেপিএলত থাকিব লগা হয় অলপ যদি মোৰ বোধেদি অহাকালি খেলখন জিকিলে পৰৱৰ্তী যিখিনি খেল আছে আৰু বাকি 3খন খেলতে কিন্তু জিকিব লাগিব নকআউট পৰ্যায় পাবলৈ আৰু যদি এমচি ব্লাষ্টাৰে কিন্তু একে চেষ্টা চলাব লাগিব কিয়নো এমচি ব্লাষ্টাৰ 3খন খেলি এখন জিকিছে 2খন হাৰিছে মাত্ৰ আৰু 4খন খেল আছে 4খন খেলত 3খন খেল জিকিব লাগিব সেই 3খন খেল যদি নিজিকে এমচি ব্লাষ্টাৰে তেনেহলে কিন্তু এমচি ব্লাষ্টাৰে নকআউট পৰ্যায়ত যাব নোৱাৰিব আপুনি চাব এমচি ব্লাষ্টাৰৰ ডিফেন্ডিং টিম এটা যোৱা আৰু এটা কথা ক'ব গ'লে আপুনি চাই যদি এমজেআৰৰ কিছুমান খেলে কিন্তু এতিয়ালৈকে খেল মানে নিজৰ যিখিনি প্ৰদৰ্শন কৰিব লাগে সেই প্ৰদৰ্শন কিন্তু খেলিব পৰা নাই যেনেকৈ আপুনি চাবলৈ শাহৰুখ তাৰপিছত ৰাহুল তাৰপিছত আপোনাৰ আকিব দেৱান যোৱা খেলত শাহৰুখে আকিব দেৱানৰ ওপৰত মানে বহুত আশা কৰে বৰ্তমান কিন্তু আকিব দেৱানৰ বেটত ৰান নাই মানে ৰান নথকাৰ বাবে এমজেআৰৰ এইটো সত্য কথা আপুনি যোনটো কৈছে এইটো আপুনি চাব গ'লে এটা খেল কিন্তু RS11ৰ সঞ্জয় দেৱান যে আছে চাওক এটা খেলত কিন্তু সঞ্জয় দেৱানে খুব বেয়া খেলিছিল ফাৰ্ষ্ট এখন মেচত কিন্তু পৰৱৰ্তী সময়ত কি হ'ল সঞ্জয় দেৱানে যেতিয়া খেলিলে আপুনি যোৱাকালি খেলখন চাওক কয়াগছি চেণ্ট্ৰেলৰ এগেইনষ্ট যোৱাকালি খেলত কিন্তু সঞ্জয় দেৱানে 6 অভাৰ 2 বলতে খেল কৰি দিলে বাকি আপুনি চাব গ'লে এমজেআৰৰ এতিয়া যদি এমজেআৰে ভাল খেলে মানে এমজেআৰৰ খেলুৱৈসকল যদি অহাকালি খেলে আকিব দেৱান শাহৰুখ এইকেইজন খেলুৱৈ ভালকে খেলি দিয়ে মোৰ বোধেদি অহাকালি খেলখন এমজেআৰে ওলাই ল'ব পাৰিব মানে নিজৰ মানে পইণ্ট টেবুলত আহিব পাৰিব যেন লাগিছে মোৰ বোধেদি তাৰপিছত আপোনাৰ এমচি ব্লাষ্টাৰৰ ট্ৰাই কৰিব লাগিব অহাকালি খেলখন যদি এমচি ব্লাষ্টাৰৰ মানে নকআউট পৰ্যায়লৈ যাব কাৰণে চেষ্টা কৰে তাতে আপুনি চাব পাৰে এমচি ব্লাষ্টাৰৰ খেলুৱৈসকল খুব ধুনীয়া গোটেই কেইজন খেলুৱৈ মানে অভিজ্ঞ খেলুৱৈ আছে যোৱাবাৰৰ চেম্পিয়ন তাতে আপোনাৰ এমজেআৰৰ ভাল কেইজনমান খেলুৱৈ আছে অভিজ্ঞতা থকা খেলুৱৈ আছে তেখেতসকলে খেলে মোৰ বোধেদি অহাকালি খেলখন কিন্তু মানে দুটা দলে ভাল খেলিব যেন মোৰ এটা অনুভূতি মানে অনুভৱ হৈ আছে হয় অহাকালি দুপৰীয়া 2 বজাৰ পৰা এমএছ ব্লগত আপোনালোকে লাইভ চাওক
MJR Super King ভাৰ্চাছ MC ব্লাষ্টাৰ। তো আজিলৈ ইমানে, নতুন এটা ভিডিঅ'ত লগ পাম। ধন্যবাদ।